হেল্ল' অ মা ভালনে তোমাৰ? অ মোৰ ভালেই দিয়া, বহুত ভাল মোৰ। এই এওঁ মানে সোণৰ আঙুঠি এটা দিলে নহয় মোক। অ সঁচা? কি হয় নেকি? তোলা পৰি যাব? ৰ'বাচোন তেনেহ'লে মই এতিয়াই টেষ্ট কৰি চাওঁ। তুমি ৰাখাচোন। এয়া ঐ শুনিছা না? এই বজাৰৰ পৰা আহিলো মই। এয়া বহুত গ'ল অ এয়া মুখখন এই পাছিমান কৰি কি কৰি আছা মানে হে? মই কথা শুনা নাই। এ চাওক আঙুঠি কি হ'ল? কি হ'ল? কোলা পৰি গ'ল। কোলা পৰিলা তাতে আৰু কি হ'ল? আপোনাৰ খং উঠা নাই? খং উঠিবলৈনো কি আছে? আঙুঠি আৰু কোলা পৰিলা আৰু বাদ দিয়া। এয়া চোৱা বজাৰ কৰি আনিছো। 2000 টকা দামৰ আঙুঠি কোলা পৰি গ'ল আৰু আপুনি বজাৰৰ চিন্তাত লাগি আছে। এইবিলাক তুমি নুবুজিবা আৰু এইবিলাকৰ মাজত সোমাবও নালাগে। তোমাক সেই পিন্ধিব দিয়া নাই নহয়, বাকচতে থৈ দিয়া। সেয়া বজাৰখিনি লৈ যোৱা খাওঁতে লোৱা। বজাৰ কৰিলে এইকণ তেল আনিছে। কেইদিন যাব এইকণ তেলে? যাব বহুত দিন যাব। আলু 3টা, পিঁয়াজ 4টা। এয়া বজাৰ কৰিছে আপুনি? হে ভগৱান, এনেকুৱা চিকটা মানুহ মই পৃথিৱীত দেখা নাই দেই। দিয়ক শুনা, এসপ্তাহৰ বজাৰ আগত এদিনতে শেষ নকৰিবা কিন্তু দেই। এসপ্তাহৰ বজাৰ আপুনি বনাব। মধুৰ এতিয়া খাই নহ'লে এই চিপচ কেইটাতে আমাৰ মধুৰে খাব নিদিয়ে নহয়। এই মাৰে পিতাই দুইটা এই মধুৰ দুপতে কিয় চকু মাৰি থাকো হে? কিয় চকু মাৰি থাক? চুবিনে চুবি খাবি। এই জোপাৰ বেছি তহঁতক মই সেই বজাৰ কৰি কৈ আছো। এই জোপাৰ যদি তহঁতেই খাওঁ ভাত ক'ৰ পৰা খাবি? হা খাবি দে মধুৰ দে যা। বঢ়িয়া মাৰ মজা গৈ টিকেটা দেখোন। ব'ল ৰাস্তাটো ইয়াৰ পৰাই লৈ যাওঁ। বাকীটো দি থৈ যাব পাৰিম হয়? বাকী কেইটামান আছে নহয়, একদম বাকী মাৰি থৈ যাম। হেৰি বস্তু কেইটামান লাগিছিল। কোৱাচোন কি কি দিম? ৰ'বাচোন, তোমালোকৰ কিবা এটা আগত বাকী এটা আছিল আজি কিন্তু দিবই লাগিব দেই। এতিয়া কি লাগিব কোৱা? এতিয়া আপুনি পানী বটল দিয়ক 2টা। এই মিক্সাৰ এটা পানী বটল চনাৱালা যে কিবা অংক চংক হ'ব নেকি? সেই সৰু সুৰা পাৰ্টি এটা আছে বাৰু একো নাই, আগৰকেইটা খালি মোক দি থৈ গ'লেই হ'ল দেই। মই বাৰু উঠাই দিছো তোমালোকক। এইটো লোৱাচোন। পুচুৱা নহ'ব নহয়, ৰাখি থক ৰাস্তাত লৈ যাম। ঠিক আছে তেনে এপাকত সেই আগৰকেইটা মিলাই কৰি তোমালোকে লৈ যাম। যাওঁ দিয়ক। আকৌ লগ পাম। আকৌ আহিবা। কুকুৰা বোলে কি হ'ল? এইটো কি? 500 টকা। এফালে কি চাফা কৰিবলৈ পাহৰি থাকিলি? নহয় মানে ক্ৰিকেট মানে বেঙেনা দিবলৈ আহিছ? আমাক বেঙেনা দিলে। কোন খুৱাইছে বেঙেনা দিলে? নহয় আপুনি বুজি নাপাব। মালকেইটা জেগাত থোৱা, বাকী জেগাত থোৱা।
বাকী এইটো লোৱা আগৰকেইটা সতি চপা ফুল কৰাকে লৈ আহিবা আৰু পিকেট বেঙেনা দিয়াৰ পিছত গম পাই যাবা কিন্তু যাত্ৰাৰ সময়ত খেলি মেলি কৰিবলৈ আহিছো আগৰ বাকী দিবলৈ কুকুৰহঁত যাবি ভালে আছে? আছো 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 তোমালোকৰ আশীৰ্বাদতে আছো আহা কথা এটা আছিলে মানে বিজনেছটো নকলা সিদিনা আহা ব'লা। আহা 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 ব'লা বৰ গৰম। এক মিনিট ফেন নাই ব'লা 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 দুৱাৰখন কিয় মাৰিছে? দুৱাৰখন কিয় মাৰিছে? This door is closing the room. বৰ গৰম বৰ গৰম। পিছে বিজনেছটো পইচাটো মেইন। পইচাটো বাৰু মেইন বিজনেছটো কি হে আপোনালোকৰ বিজনেছ কৰিব নোৱাৰি হে কিয় সেইখন যে আপুনি পইচা দিছিলে অ পইচা এটা চাইডে চপা কৰিবলৈ থাকিয়েই গ'ল। চৰকাৰে মানে মোৰ সেই বেংকত টকাকেইটা এই এটা চাইডে চফা কৰিব পাহৰিয়ে থাকে এইকেইটা সলাই দিয়ক। সলাই দিম ন আৰু লগতে সেই কিবা কিবি অলপ মানে দি দিওঁ খাবলৈ ন চাহপাত মিঠাই খুৱাই দিওঁ খুৱাই দিয়ক। লৈ আহাচোন সেই আলহী শুশ্ৰূষা কৰা যে সেই ভাগ মোৰ স্পেচিয়েল ভাগ লৈ আহা কিনো একে ধুনীয়া একে স্পেচিয়েল ভাল বস্তু চাগে খাবলৈ পালেই হ'ল আৰু সোনকালে লৈ আহা জল্দি আনা এই আলহীয়ে খাবলৈ বৰ উৎসুক হৈ আছে আজি মনটো কিবা ভাল নেকি? সেই গম পাবা এতিয়া ৰবা মোক চাই ফোন মাৰিয়ে আছে। এই কৈ দিয়া যে আজি অকমান পলম হব যাবলৈ হয়তো যাব নোৱাৰিবও পাৰো শুনিছা না এই সিদিনা যে সেই আমাৰ সোণৰ আঙুঠি ভাগ দি গৈছিল সেই তেওঁলোক আহিছে কিবা কিবি অলপ খোৱাবলৈ লৈ আহা খুৱাই দিওঁ ভালকে ন কি কোৱা অলপ সৰহকে আনিব মোৰ ভোক লাগিছে মানে। লৈ আহা মই গৈ আছো আহা তোমালোক আহিলা আহিলা খাবলৈ দেখোন একোৱে নানিলে। দিয়া কি উলিয়াইছেনো দিয়ক আকৌ সোনকালে। খোৱা নেকি তোমালোকে খাবলৈ বহুত উৎসুক হৈ আছা ভোক লাগিছে তেনেহলে খুৱাই দিওঁ দিয়ক পচলা দিয়ক পলালে চালা হ'ব দিয়ক বহুত মাৰ খালে ৰবচোন আপুনি পিছে কেনে গম পালে এই আঙুঠিটোত যে ভেজাল আছিল বুলি সেইটো বহুত কথা আছে তুমি নুবুজিবা আৰু আপুনি যে চপা নকৰা যে পইচা দিলে তাতো বহুত কথা আছে চোৱা পকেনৰ দোকানৰ পিছচাইডে পৰি থকা কণী বাকল কেইটাও কিবা এটা ব্যৱসায় হৈ যাব লৈ আহোঁ ৰ এইকেইটা দেখোন লতি আৰু ঘটি কিবা এটাতো ইহঁতে গজঘণ্ট লগাবলৈ কিবা এটাতো আলোচনা কৰি আছে শুনা পোৱা নাই নহয় অকণ ওচৰলৈ গৈ মনে মনে শুনো ঘৰ কাৰ কথা পাতি আছে বা শুনো ন হেৰি কওক শুনো ফুটপাথৰ পৰা 20 টকা দি কিনি আনিছো মেলা চাব যাওঁতে। মোৰ তাত আইডিয়া এটা আহিছে। কিয় দিয়ক ই আমাৰ গাঁও যে পেটলা বুঢ়া এই চিপচ বুঢ়া মোৰ ধন বেচে যে হৈও বেচে সি আমাৰ ঘৰৰ ওচৰৰ দোকানখনৰ পৰা 3 মাহ হ'ল
বাকী কয় পইচাই নেকি পুথি এটা ওলাইছে যাবি কি বুদ্ধি কচোন এই ওলা মোক তাত কম উঠ উঠ তই মোৰ লগত আহ এতিয়া বুজিলা কেছটো মই ভাবিছো ভেজাল আঙুঠি দি 2000 টকা নিলে তথাপিও আপোনাৰ কোনো খং উঠা নাই বা আপোনাক কিন্তু মানিছো দেই আপুনি চিপচ যে চিপচে হৈ থাকিব এই সাহসক কি দি থৈ গ'ল বুজিয়ে নাপালো নহয় আপোনালোকে চাগে বুজি নাপালে নেক্সট খণ্ড চাবলৈ নাপাহৰিব বুজি পাই যাব